কিয়নো বিজেপি আজি অসমীয়া জাতিটোকে শেষ কৰি দিলে। আচ্ছা মহাশয়, আপোনাৰ মতে এই বিজেপিয়ে অসমীয়া জাতিটোক শেষ কৰিলে, কিন্তু আমাৰ অসমীয়াৰ মতে নাই কৰা। আমাৰ অসমীয়াক যি দিব লগা আছে সকলোখিনি দি আছে বিজেপি চৰকাৰে। এতিয়ালৈকে একো অনিষ্ট কৰা নাই আমাৰ অসমীয়া জাতিটোক। কিন্তু আপোনাৰ নিচিনা এটাহে আমাৰ অসমীয়া জাতিটোক শেষ কৰিবলৈ বিচাৰি আছে, বিজেপি চৰকাৰে নহয়, বুজিলে? আৰু শুনক ডাঙৰীয়া, আপোনালোকৰ সপোন এই বাংলাদেশী মিয়াক অসমত ৰাখি অসমখন বাংলাদেশ বনাই পেলোৱা। আৰু আমাৰ বিজেপি চৰকাৰ, আমাৰ হিমন্ত মামাৰ সপোন এই মিয়া নামৰ আৱৰ্জনাবিলাক চফা কৰি অসমখন আৰু অসমীয়া জাতিটোক ৰক্ষা কৰা। যিখিনি মিয়াই চৰকাৰী মাটি দখল কৰি আছে সেইখিনিক চৰকাৰে উচ্ছেদ কৰি আছে, আৰু সেইখিনি দেখি তোৰ কেলা জ্বলি টনটনাই আছে। সেইটো কাৰণে কৈছ যে অসমীয়া জাতিটোক বিজেপিয়ে শেষ কৰিলে বুলি। আচলতে বিজেপিয়ে শেষ কৰা নাই, তহঁতিহে এই অসমীয়া জাতিটো শেষ কৰিবলৈ বিচাৰি আছ। তহঁতি ভাব সেই মিয়া মানুহখিনিক অসমীয়া বুলি, কেনেকৈ অসমীয়া হ'ব? সিহঁতি যদি অসমত থাকি ভালকৈ অসমীয়াটো ক'ব নাজানে, অসমত থাকি যদি ভালকৈ অসমীয়া শব্দখিনি লিখিব নাজানে, সিহঁতি অসমীয়া কেনেকৈ হ'ব? এইবিলাক নাটক বন্ধ কৰ তহঁতি, গম পাইছ ন? তহঁতৰ এখন বহুত ডাঙৰ নাটক তহঁতি আৰম্ভ কৰি আছ, যে অসমীয়া জাতিটো শেষ কৰিবলৈ আৰু অসমখনক বাংলাদেশ বনাবলৈ, বুজিলি? তহঁতৰ নিচিনা হাৰামী মানুহ এইখন পৃথিৱীত আৰু নাই।